নমস্কাৰ আপোনালোকক পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকৰ ভাল এণ্ড গুড মৰ্ণিং সকলোকে আৰ্লি মৰ্ণিং উঠিছোঁ আজি কাৰণ মই যাব লাগে ক'বালৈ আৰু এয়া ৰাতিপুৱা উঠি ডাৰ্ক চকলেটৰ লগতে কফি খাই লৈছোঁ এণ্ড খাই পিনে ফটাফট গা ধুই মই ওলাই আছোঁ কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকৰ তেন্তে লিংক দিয়া আছে আপোনালোকে ল'ব পাৰিব কাপোৰযোৰ বহুত কমফৰ্টেবল হয় লগতে দেখিবলৈও বহুত ধুনীয়া হয় এণ্ড পিয়'ৰ কটনৰ হয় এয়া মই মিন্ত্ৰাৰ পৰা লৈছোঁ যদি লিংকটো লাগে দিয়া আছে ল'ব পাৰিব আৰু এয়া মই গাড়ীত উঠিলোঁ আৰু গৈ আছোঁ ৰ'ব আপোনালোকক কৈ আছোঁ মই গৈ আছোঁ ধুনুৰ ওচৰলৈ বুলি আকৌ কাৰণ 1 উইক হ'ল তাক দেখাই নাই মনত পৰিছে তালৈ এণ্ড সিও মাতি আছে আমি তাৰ ওচৰলৈ বুলি এয়া ওলালোঁ মৰ্ণিঙে সোনকালে যাম আজি কাৰণ ছানডে হয় তাৰ কলেজ নাই আৰু এনেকৈ গৈ থাকোঁতে মই বাটত লগ পালোঁ ভাইটি এটাক বহুত দিনৰ মূৰত একচুৱেলি দিন নহয় বছৰৰ মূৰত লগ পালোঁ ভাইটি এটাক এয়া চাব ভাইটিটোক ইয়াক আজি বহুত বছৰৰ মূৰত লগ পাইছোঁ সি তাৰ যেতিয়া 12-13 বছৰমান আছিলে তেতিয়াই লগ পোৱা চাগে ইয়াৰ বাইকে আৰু মই একেলগতে পঢ়িছিলোঁ একচুৱেলি আমি অকল পঢ়াই নহয় আমি পড়োচি আছিলোঁ আমি চাইল্ডহুড ফ্ৰেণ্ড আছিলোঁ তাৰ বাইক আৰু মই সৰুতে সি আছিলে বহুত লাজকৰীয়া আৰু ই একচুৱেলি অকৰাৰ নিচিনা আছিলে এই কথাই নগৈছিলে সৰুতে বহুত লাজকৰীয়া আছিলে আৰু অকল তলমূৰ কৰি থাকে তালে দেখি মনত পৰি গ'ল সৰুকালৰ কথা চাইল্ডহুডৰ কথা কি যে কৰা নাই আমি সৰুতে ইয়াৰ বাইকে আৰু মই আৰু মোৰ আৰু বা এজনী আছিলে আমি তিনিজনীয়ে কি কৰিছিলোঁ জানেনে আমি তিনিজনীয়ে পুতিছিলোঁ শিলগুটি কাৰণ ইয়াৰ বাইকে আমাক কৈ দিছিলে শিলগুটিয়ে পোৱালি দিয়ে বুলি সেইটো কাৰণে আমি তিনিজনীয়ে পাতি লৈ পিনে পুতিছিলোঁ শিলগুটি কাৰণ শিলগুটি ভাবিছিলোঁ আমি শিলগুটিয়ে যেতিয়া বহুতখিনি পোৱালি দিব তেতিয়া আমি কি কৰিম আমি শিলগুটিখিনি উলিয়াই পিনে নিজৰ ঘৰ বনাম ডাঙৰ ঘৰ বনাম বুলি কি যে বুদ্ধু আছিলোঁ আৰু সেইবোৰ কথা পাতি থাকোঁতে আমি কেতিয়া আহি পালোঁ গমেই নাপালোঁ আজি বহুত সোনকালে আহি পালোঁ এয়া তাৰ হোষ্টেল আহি পালোঁহি আমি আৰু সেই আহি আছে সেইটো তাৰ একেবাৰে হোষ্টেল তললৈ নগ'লোগৈ আমি কাৰণ ৰাস্তাটো বহুত ঠেক ঘূৰাবলৈ অসুবিধা সেইটো কাৰণে আমি ইয়াতে ৰখি দিছোঁ আৰু এয়া ল'ৰা ফাইনেলি মোৰ লগত বহিলেহি চাওক কিমান ডাঙৰ লাগিছে তাক মোতকৈ ডাঙৰ লাগিছে আচলতে এণ্ড তাক লৈ আমি গৈ আছোঁ কিবা এটা ভাল কিবা এটা খুৱাই দিওঁ বুলি ভাবি পিনে সি ওলাই আছিলে আগতীয়াকৈ কৈ থৈছিলোঁ তাক আৰু সি কৈয়ে থৈছে আজি বোলে সি KFC খাব মোৰ এনেকুৱা লাগিছে সি বাহিৰত খাবলৈ যাবৰ কাৰণে মোক মাতিলে বুলি আমি গৈ আছোঁ আৰু লগতে তাৰ কেইটামান বজাৰ কৰিবলৈও আছে আচলতে কিবা কিবি কিনিব লাগে বুলি কৈছে এণ্ড আমি ভাবিলোঁ ফাৰ্ষ্টত আমি অৰ্ডাৰটো দি লওঁ তাৰপিছত আমি বজাৰ কৰিম কাৰণ এনেওতো অৰ্ডাৰ অহালৈকে টাইম লাগিব আৰু এয়া আমি অৰ্ডাৰ দিছোঁ বিগ 8 বাকেট লৈছোঁ আমি লগতে সি বাৰ্গাৰ লৈছে ফ্ৰাইজ লৈছে কিবা কিবি আৰু সেইখিনি অৰ্ডাৰ দিয়াৰ পিছত এয়া আমি আহিলোঁ সি শ্বৰ্টছ টি চাৰ্ট চক্স কিবা কিবি এনেকৈ ল'লে লোৱাৰ পিছত আমি আকৌ গ'লোঁ খবৰ কৰিবৰ কাৰণে তাৰ অৰ্ডাৰটো হৈছে নে নাই বুলি তাৰ যিটো KFC অৰ্ডাৰ আছিলে 20 মিনিটছৰ কথা কৈছিলে তেওঁলোকে দেন আমি গ'লোঁ বাট হোৱা নাই তেতিয়ালৈকে সেয়া বাহিৰত সি ঘূৰি ফুৰি আছে কথা পাতি এণ্ড মই ভিতৰত বহি পিনে ৱেইট কৰি আছোঁ আৰু তাক ৰেকৰ্ড কৰি আছোঁ সি যদি গম পায় সি লাজ পাব সেয়া সি দেখাই নাই এণ্ড ফাইনেলি আমাৰ অৰ্ডাৰ হ'ল এইখিনি আমি একচুৱেলি ইয়াত নাখাওঁ ইয়াত বহুত মানুহ আজি চানডে যে সেইটো কাৰণে আমি গৈ পিনে আধাহি লৈ যাব হোষ্টেল এণ্ড আধাখিনি আমি খাম গাড়ীত আৰু তাৰপিছত ওলাই অহাৰ পিছত কিবা কিবি বজাৰ অকণমান কৰিলোঁ কৰাৰ পিছত আমি ডাইৰেক্ট গ'লোঁ গাড়ীত আৰু গাড়ীত আমি খাই আছোঁ চাওক বাৰ্গাৰ খাইছোঁ সি এটা বাইট লৈছোঁ মই এটা বাইট লৈছোঁ তেনেকৈ খাইছোঁ আমি চাওক কেনেকৈ ভৰাই দিছে সি মোৰ মুখত খাবৰ কাৰণে সি এটা বাইট মই এটা বাইট এনেকৈ খাইছোঁ তাৰপিছত ফ্ৰেঞ্চ ফ্ৰাইখিনিও খাই দিলোঁ লগতে এণ্ড তাৰপিছত কৰিলে আৰু বজাৰ দেখিছেনে এইখিনি হোষ্টেললৈ লৈ গৈছেহি আৰু সি মোলৈ কি আনিছে চাওক ইমানখিনি বজাৰৰ পিছত সি মোক এইটো দিছে সি জানে মই এইটো চকলেট খাই ভাল পাওঁ সেইটো কাৰণে দিছে একচুৱেলি এণ্ড তাক থৈ আহিলোঁ হোষ্টেলত তাক হোষ্টেলত থোৱাৰ পিছত আমি ঘূৰি গৈ আছোঁ এণ্ড মোৰ মনটো বেয়া লাগিছে কাৰণ তাক থৈ অহাৰ পিছত সদায় মোৰ মনটো বেয়া লাগে মই গৈ আছোঁ ঘৰলৈ বুলি ঘূৰি আৰু বাহিৰত চাওক কিমান ধুনীয়া বতৰ অকণমান পিছত বৰষুণ দিব এতিয়া আৰু আহিছে বৰষুণ মোৰ ফেভৰিট হয় আমাৰ সকলোৱে জানে ঘৰত চবেই জানে মোৰ লগৰেও জানে বৰষুণ মই কিমান ভাল পাওঁ জীৱনত চব সলনি হ'ল কিন্তু সেয়া সলনি নহ'ল মোৰ সৰুতে যেতিয়া বৰষুণ দিছিলে মায়ে মোক বিচাৰি ফুৰে মই ক'ত আছোঁ কাৰণ মই বহুত বেমাৰী আছিলোঁ আচলতে সৰুতে মই বৰষুণ দিলে তিতিবলৈ ওলাই যাওঁ পিছত মোৰ বহুত বেমাৰ হয় মাহঁতৰে কষ্ট হয় সেইটো কাৰণে আগতে বৰষুণ দিলে মোক বিচাৰি ফুৰে ঘৰত আৰু আজিলৈকে সেয়া সলনি হোৱা নাই আজিও মই আকৌ দেখিছোঁ চাওক বৰষুণত ভাল লাগিছে বহুত ভাল লাগিছে আৰু বহুত ধুনীয়া চেঁচা বতাহ মাৰিছে এনেকৈ অকণমান দেৰি আহি থকাৰ পিছত আকৌ বৰষুণ বন্ধ হৈ পিনে আকৌ ধুনীয়াকৈ কোমলকৈ ৰ'দজাক ওলাই আহিলে চাওক ভাল লাগিছে আজি বতৰটো বহুত বেছি গৰম নহয় ঠাণ্ডাও নহয় চাওক ৰ'দজাক বহুত ভাল লাগিছে বৰষুণৰ পিছত
আপোনালোকৰ যদি চাই ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰিব আজিলৈ আহিছোঁ ধন্যবাদ